গুড গভৰ্নেন্স যিটো সুশাসন বুলি কয় ইয়াৰ এটা ব্যৱস্থা কৰিবলৈ আমি গৈ আছোঁ। আমি নিজে নিজৰ ভৰিত থিয় দি নিৰ্বাচন খেলাৰ কাৰণে আমি ইতিমধ্যে আগবাঢ়িছোঁ। লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে। UPPL আমাকতো চিট দিব নোৱাৰিব, দিলেতো আমি লগ লাগিয়ে খেলিম। কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব। আমাক যদি নিজে নিজে চিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে, 15টা চিট দিছোঁ, তেতিয়াতো আমি নেখেলিম। যদি নিদিয়ে আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব। UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ আৰু বিজেপি দলে তাক আদৰ। দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু নহ'ব বা বাজেট তেওঁলোকৰো নিজৰ স্থিতি থাকে আৰু সকলো দলেতো ক্ষমতা দখল কৰিবৰ কাৰণে আহে। এতিয়াতো ৰাজনীতি তথাপিও আমি স্থানীয় ভাৱে জনগণৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত এই সংঘাতবিলাক অলপমান কমাই বা বুজাবুজিৰ মাধ্যমত 2025 নিৰ্বাচনটো পাৰ কৰিব পাৰি নেকি। তেখেতসকলৰ পলিচি মতে যাব, আমি আমাৰ পলিচি মতে যাব। মিনিমাম কিবা আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰি নেকি, এইটো এটা সম্ভাৱনাটো এক্সপ্ল'ৰ কৰা হৈছে। মই এইটো ঠিক নহয়। ৰাইজ আপোনালোকে ইহঁতৰ কথাবিলাক বিশ্বাসত ল'ব নালাগে। মই দিছপুৰত নাযায়, মই BTCতে থাকিব আৰু 2025 BPF দলে চৰকাৰ গঠন কৰাটো ফাইনেল। UPPL আৰু BPFৰ মাজত আলোচনা চলি আছে, যিটো শুনিছে সেইটো হয়, কিন্তু ইহঁতে আলোচনাৰ নামত এইটো ডুপ্লিকেচি ৰাজনীতি কৰি আছে। এইটো ঠিক হোৱা নাই। আলোচনাৰ নামত আমাৰ BPF দলৰ মানুহসকলক এনেকুৱা কৈ পেলাই মিছা কথা কোৱাটো আমি ঠিক মিত্ৰতাৰ কথাটো শুনি আছোঁ। এতিয়া কথাটো হ'ল কি, ৰাজনীতি পৰিৱেশ পৰিস্থিতিবিলাক বদলি থাকে। পলিটিকেল চিনাৰিঅ'টো আজি যিটো দেখা পাইছে, হয়তো এমাহ 2 মাহ পিছত, 4 মাহ পিছত, 6 মাহ পিছত পৰিস্থিতি সলনি হৈ যাব পাৰে। গতিকে আজি যদি মই কিবা তাত ৰিয়েকশ্যন দিওঁ, সেইটো ইম্বেচিউড ৰিয়েকশ্যন হ'ব। কি হ'ব কি নহ'ব, হ'ব চলি বুলবো বাপ তেহে গুচবো মনত তাপ। আমি এটা কথা কওঁ যে কি বা হয়। এতিয়া আমি এতিয়া ভাবি আছোঁ কিবা হ'ব, কিবা এটা। আপুনিতো অমুক তাৰিখে অমুক জেগাত আহি মিত্ৰতা হ'ব বুলি কৈছিল, এতিয়াতো মিত্ৰতাটো নহ'ল। তেতিয়া আপোনালোকে এইটো প্ৰশ্ন কৰিব। মই ভাবোঁ যদি 35 লক্ষ BTC-বাসীৰ চিন্তা কৰি ইয়াত যদি ইউনিনিমাছলি নিৰ্বাচন নোহোৱাকৈ ইয়াত যদি ৰাইজ ওলাই আহে, সকলো ৰাজনৈতিক দলে নিজৰ ৰাজনৈতিক স্বাৰ্থ বাদ দি যদি ওলাই আহে, সেইটোৱে বেছি ভাল যে ইয়াত 40টা সমষ্টিত নিৰ্বাচন নোহোৱাকৈ আমি মানুহ চিলেকশ্যন কৰি দিছোঁ, নিৰ্বাচন নাই। UPPL BPF অন্য যিমান আছে চব একলগ হৈছে, সেইটো বেছি ভাল হ'ব। ভোটাৰ ইলেকশ্যন কেম্পেইন, ইটোৱে সিটোক গালি পৰা ইত্যাদি এইবিলাকৰ পৰা টকাও বাচিব, বহুত বাচিব, সময় বাচিব। গতিকে তেনেকুৱাভাৱে মই ভাবোঁ যে এতিয়া চৰকাৰে BJP নেতৃত্বাধীন বা BTCত UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে শান্তি আৰু উন্নয়নৰ কাৰণে বহুত কাম কৰিছে, বহুত পদক্ষেপ লৈছে। মই ভাবোঁ এই কামক চাই ৰাইজে 25ত দাম দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। জয় বৰহাৰিণী, জয় বৰহাৰিণী, জয় উদাংশিনী। যে 2020তো আমাৰ মিত্ৰতা হোৱা নাছিল, 2015তো আমাৰ মিত্ৰতা হোৱা নাই। গতিকে আমি নিজে নিজৰ ভৰিত থিয় দি নিৰ্বাচন খেলাৰ কাৰণে
আমি ইতিমধ্যে আগবাঢ়ি কমল দে মাৰি ৰাজ্যপাল অসমৰ কোকৰাঝাৰলৈ আহিব, আমি তেখেতক আদৰিবলৈ ৰখি আছোঁ আৰু তেখেতে অহাকালি আমাৰ ইয়াত যিটো ইণ্টাৰনেশ্যনেল পিচ ডে এইটো মানে ইয়াত অবজাৰ্ভ কৰাত চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে অসমৰ আগশাৰীৰ লেখিকা অথৰ ছিনিয়ৰ মোষ্ট জাৰ্নেলিষ্ট তেখেতে কৃতিক হয় মিৰ্জা চৌধুৰী ডাঙৰীয়ানো আমাৰ ইয়াত উপস্থিত হ'ব আৰু লগতে আমাৰ অসমৰ এজন আগশাৰীৰ ছিনিয়ৰ মোষ্ট সাংবাদিক ৰাইটাৰ এজন বুদ্ধিজীৱী ৱাজবিৰ হুছেইন ডাঙৰীয়া ইয়াত উপস্থিত থাকিব আৰু বহুতখিনি অতিথি ইয়াত অলৰেডি আমন্ত্ৰণ জনোৱা হৈছে। অহাকালি আমি ভালকৈ অবজাৰ্ভ কৰিম। মহামহিম ডাঙৰীয়াই এইটো প্ৰগ্ৰামৰ পিছত যিটো ইণ্টাৰনেশ্যনেল পিচ ডেৰ পিছত ছেক্ৰেটাৰিয়েটলৈ যাব আৰু আমাৰ কাম কাজবিলাকৰ ৰিভিউ थेवब्लाबो थाबाय थागोन आंनि जिउमा আমাৰ BTR চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ছিনিয়ৰ ছেক্ৰেটাৰী চবে মিলি পেলাই ভাইব্ৰেণ্ট BTR মিছন এটা মিছন এটা লোৱা হৈছে আৰু সেই ভাইব্ৰেণ্ট মিছনৰ প্ৰথম মিটিং আমাৰ কাউন্সিল পৰ্যায়ৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ অফিচাৰসকলৰ লগত ইয়াতে এই মিছনটো কি ইয়াৰ ওপৰত পৰ্যালোচনা হৈছে আৰু আমি বিচাৰিছোঁ যে প্ৰত্যেক মাহতে আমাৰ ৰিভিউ হ'ব লাগে, কাম কাজবিলাক ঠিক হ'ব লাগে, কাউন্সিল বুলি কোনো নেগলেক্ট কৰিব নালাগে, চবেই যাতে কামটো ভালকৈ কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা অহা পুঁজিবিলাক সঠিকভাৱে ৰূপায়ণ হোৱাৰ লগতে কাউন্সিলে লোৱা কিছুমান পলিচিবিলাকো সঠিকভাৱে ৰূপায়ণ হয় এইটো উদ্দেশ্য ৰাখি পেলাই ভাইব্ৰেণ্ট BTR মিছনটো আজি আমি অনা হৈছে। ইতিমধ্যে কাউন্সিলত 37টা আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম চলি আছে। এই 37টা ফ্লেগশ্বিপ প্ৰগ্ৰাম বিভিন্ন ডিপাৰ্টমেণ্টত আমি এই ফ্লেগশ্বিপবিলাক ৰূপায়ণ কৰিছোঁ কাৰণ উন্নয়নৰ যিটো গেপ আমাৰ আছিলে 30টা বছৰমান আমাৰ অঞ্চলত ইনষ্টেবিলিটিৰ কাৰণে অস্থিৰতাৰ কাৰণে বহুতখিনি কাম হোৱা নাছিলে, গতিকে আমি ক্ষিপ্ৰতাৰে কামটো কৰিব লগা হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব আৰু অসমখন উন্নত ৰাজ্য হোৱাৰ লগে লগে BTR অঞ্চল পিছ পৰিব থাকিব নোৱাৰে। BTR অঞ্চলৰ 5খন জিলাও আগবাঢ়ি যাব লাগিব। সেইকাৰণে আজি যিহেতু কাউন্সিল গভৰ্ণমেণ্ট আছে ইয়াতে কাউন্সিলত ভাল অফিচাৰ আছে, ষ্টাফ আছে, এই সকলোৱে মিলি পেলাই আমাৰ বিভিন্ন বিষয় বিভিন্ন সিদ্ধান্ত আগুৱাই নিব পাৰে। এইকাৰণে BTR ভাইব্ৰেণ্ট মিছনটো আমি হাতত লোৱা হৈছে। ইয়াৰ কাম আজি আৰম্ভ হৈ গ'ল আৰু অক্টোবৰ মাহৰ পৰা এইটো কণ্টিনিউ মানে আমাৰ BTRৰ বিভিন্ন জিলাত আৰম্ভ হ'ব। যেনেকৈ আমি চাৰ্কল অফিচবিলাকত আমি কমপ্লেইন বক্স দিব বিচাৰিছোঁ, লাহেকৈ আমি ব্লক অফিচতো কমপ্লেইন বক্স দিম যাতে পাব্লিকৰ কিবা প্ৰব্লেম হ'লে গ্ৰেভেঞ্চেছবিলাক দিব পাৰে। তেনেকুৱা এটাকৈ কাম আমি পাব্লিকলৈ এটা গুড গভৰ্নেন্স যিটো সুশাসন বুলি কয় ইয়াৰ এটা ব্যৱস্থা কৰিবলৈ আমি গৈ আছোঁ। ৰাজ্যপাল অসমৰ কোকৰাঝাৰলৈ আহিব, আমি তেখেতক আদৰিবলৈ ৰখি আছোঁ আৰু তেখেতে অহাকালি আমাৰ ইয়াত যিটো ইণ্টাৰনেশ্যনেল পিচ ডে এইটো মানে ইয়াত অবজাৰ্ভ কৰাত চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে অসমৰ আগশাৰীৰ লেখিকা অথৰ ছিনিয়ৰ মোষ্ট জাৰ্নেলিষ্ট তেখেতে কৃতিক হয় মিৰ্জা চৌধুৰী ডাঙৰীয়ানো আমাৰ ইয়াত উপস্থিত হ'ব আৰু লগতে আমাৰ অসমৰ এজন আগশাৰীৰ ছিনিয়ৰ মোষ্ট সাংবাদিক ৰাইটাৰ এজন বুদ্ধিজীৱী ৱাজবিৰ হুছেইন ডাঙৰীয়া ইয়াত উপস্থিত থাকিব আৰু বহুতখিনি অতিথি ইয়াত অলৰেডি আমন্ত্ৰণ জনোৱা হৈছে। অহাকালি আমি ভালকৈ অবজাৰ্ভ কৰিম। মহামহিম ডাঙৰীয়াই এইটো প্ৰগ্ৰামৰ পিছত যিটো ইণ্টাৰনেশ্যনেল পিচ ডেৰ পিছত ছেক্ৰেটাৰিয়েটলৈ যাব আৰু আমাৰ কাম কাজবিলাকৰ ৰিভিউ ল'ব।